এয়া ৰাতিপুৱা পুৱাই হাঁহৰ কাৰণে দানা সিজাই আছোঁ। নাভাবিব যে গাহৰি দানা হয়, এয়া হাঁহৰ কাৰণে হয়। ইয়াত চাউল দি দিছোঁ আৰু এইফালে কচু। হাঁহক এনেকৈও কচু সিজাই বহুতেই খুৱায়, সেইটো কাৰণে ময়ো এনেকৈ খুৱাব আৰম্ভ কৰিছোঁ। এতিয়া ইয়াত ভাত আৰু কচু একেলগে সিজাই থৈ এইখিনি ঠাণ্ডা কৰি ইয়াত অলপ পৰিমাণে তুঁহগুৰি, যোনটো ৰাইচ পলিচ মানে সেইটো, আৰু মই বৰ্তমান কম দামত অলপ আটা পাইছিলোঁ, আটা, তাৰপিছত লগতে অলপ ইয়াত ভিমাৰেল আৰু কেলচিয়াম মিক্স কৰি হাঁহক খাবলৈ দিওঁ 3 টাইম। আৰু এই দানাখিনিৰ লগতে চেম সেই আৰু তুঁহগুৰি, ব্ৰইলাৰ দানা অলপ মিক্স কৰি এই মুৰ্গীবিলাককো সেই দানাই খাবলৈ দি দিওঁ। আৰু লগত মোৰ যি টাৰ্কি আছে, আপোনালোকে আগৰ ভিডিঅ'ত দেখিলে গম পায়, সেই টাৰ্কিকো সেই দানাই দি দিওঁ খাবলৈ। এতিয়া বৰ্তমান এইখিনিক মই অলপ দানা দি থৈছোঁ। ইয়াতে ব্ৰইলাৰ দানা আৰু ভাত এনেকৈ মিক্স কৰি তুঁহগুৰি মিক্স কৰি দি থৈ দিয়া আছে। আৰু দিনটোত তেহেঁতক মই 2 টাইমেই দানা দিওঁ মুৰ্গীখিনিক। হাঁহখিনিক মই 3 টাইম দানা দি আছোঁ। আৰু এইদৰে লোকেল মুৰ্গী পুহি আছোঁ, আৰু হাঁহো পুহি আছোঁ, টাৰ্কিও পুহি আছোঁ। আৰু এইবিলাক মই কম পৰিমাণে পুহি আছোঁ। আৰু ঘৰৰ পৰা এইবিলাক মই ৰিটেইল চেল কৰিছোঁ, কোনো হ'লচেল কৰা নাই। কাৰণ 100-200 মুৰ্গী হাঁহ পুহি হ'লচেল কৰিলে মানে কোনো প্ৰফিটেই নাথাকিব। যিহেতু ৰিটেইল কৰিলে 2 টকা পইচা থাকে, সেইকাৰণে ৰিটেইল চেল কৰি আছোঁ। আৰু মোৰ বেছি বিশেষ জেগাও নাই, সেইটো কাৰণে কম পৰিমাণে পোহপাল কৰি আছোঁ। বেছিকৈ পুহিবৰ কাৰণে জেগা নাই, ঠাইৰ অভাৱ। আৰু ভাবিছোঁ এনেকৈ ঘৰৰ পৰা এটা বিক্ৰী কৰাতকৈ ক'ৰবাত এখন মাংসৰ দোকান খুলিম বুলি, কিন্তু তেনেকুৱা ঠাই পোৱা নাই। বহুত দোকান লোৱাৰ বাবে কথা পাতিছোঁ মালিকবিলাকৰ লগত ওচৰে পাঁজৰে, ভিতৰুৱা অঞ্চলতে। কিন্তু দোকানবিলাকৰ ভাড়া, চিকিউৰিটি যিমান বিচাৰে, মানে ঠাই হিচাপে তাতকৈ বহুত বেছি বিচাৰে কাৰণে তেনেকৈ সুবিধাৰ দোকান পোৱা নাই। দোকান হ'লে ভাল হয়, কাৰণ বিক্ৰীটো অলপ ভাল হ'লহেঁতেন, বেছি হ'লহেঁতেন, তেতিয়া ধৰক বিজনেছটো অলপ ভাল চলিলেহেঁতেন। সেইটো কাৰণে চাই আছোঁ। লাগিলে মানুহবিলাকে দোকানবোৰ নিজৰ বন্ধ কৰিয়ে ৰাখি দিব বছৰ, কিন্তু এটা উপযুক্ত ভাড়াত মানে দিব নিবিচাৰে। সেইটো কাৰণে পোৱা নাই। চাওঁ কেতিয়ালৈ পাওঁ এখন দোকানৰ ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। তেতিয়া ৰিটেইল চেল কৰিবলৈ ভাল হ'ব, কাৰণ ঘৰৰ পৰা কম পৰিমাণে বিক্ৰী হৈ থাকে, আৰু দোকান হ'লে বিক্ৰীৰ পৰিমাণটো বাঢ়িব। আৰু এয়া মোৰ মুৰ্গীখিনি লোকেল মুৰ্গী, আৰু হাঁহখিনিও লাহে লাহে ডাঙৰ হৈ আহিছে। আৰু লোকেল মুৰ্গী বৰ্তমান ঘৰৰ পৰাই বিকি আছোঁ। হাঁহখিনি বৰ্তমান বিকিব পৰা হোৱা নাই, কেইদিনমান পিছৰ পৰা বিকিব পৰা হ'বগৈ। কেইটামানে যোনটো 7টা হাঁহ আছে, 7টা হাঁহ পোৱালি আছিলে, সেইকেইটা বৰ্তমান ডাঙৰ হৈছে, আৰু ধৰক 20 দিনমান পিছৰ পৰা বিক্ৰী কৰিব পৰা হৈ যাব। আৰু মুৰ্গী বৰ্তমান ঘৰৰ পৰাই বিকি আছোঁ ৰিটেইল চেলত, কাৰণ হ'লচেল বিক্ৰী কৰোঁ বুলি ক'লে একেদিনাখনেই গোটেই মুৰ্গী বিকি দিব পাৰি, কিন্তু হ'লচেল ৰেটত বিক্ৰী কৰি একো প্ৰফিট নহ'ব কম পৰিমাণে পুহি। সেইটো কাৰণে বিচাৰি আছোঁ নিজে যাতে এখন ক'ৰবাত সৰু সুৰা দোকান এখন লৈ নিজেই যাতে আৰামত ধুনীয়াকৈ বিকিব পাৰোঁ, তাৰে চিন্তা চৰ্চা কৰি আছোঁ। সুবিধা বিচাৰি আছোঁ, পোৱা নাই। আৰু আজিকালি ফুটপাথত ৰাস্তাৰ কিনাৰত বহিলে, আগতে মই 2 বছৰমান ৰাস্তাৰ কিনাৰতে বহি দোকান দিছিলোঁ। মানুহৰ কমপ্লেইন, মিউনিচিপালিটিৰ কমপ্লেইন, এইবিলাকৰ পৰা শান্তি হৈ দোকান বন্ধ কৰিলোঁ। সেইটো কাৰণে ভাড়া দোকান বিচাৰি আছোঁ।